এণ্ট্ৰি এইফালে যাবলগীয়া হৈ আছে, উপায় নাই। चाहत की जो इतने हाई स्कोरिंग गेम्स में भी 4 ओवर में मात्र 24 रन दिए उन्होंने। সো আজি হৈ গ'ল নেক্সট ডে মানে মহাসপ্তমী। চ' ভিডিঅ'টো ইয়াৰ পৰাই কণ্টিনিউ কৰি আছোঁ। এণ্ট্ৰি এইফালে যাবলগীয়া হৈ আছে, উপায় নাই, উপায়তো নাই। এইটো হৈ গ'ল BSNL অফিচ, তেজপুৰ কলেজ ফালে গৈ আছোঁ। চাওঁ কোনফালে যাব পৰা যায়। এফালেও ব্লকে আছে নেকি ঠিক নাই। এইটো হৈ গ'ল তেজপুৰ কলেজ, মই পঢ়া কলেজ। এফালে অগ্নিগড় যাব পাৰি। চেণ্ট্ৰেল জেল এইটো আপোনালোকে চাব পাৰে, এইটো ৱাল। You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. এইটো হৈ গ'ল আমাৰ পুৰণি বান ষ্টেজ। ইয়াতো পূজা হৈ আছে, চাব পাৰে আপোনালোকে। এইটো হৈ গ'ল পুৰণি বান থিয়েটাৰ। নতুনটো এতিয়া বৰ্তমান গণেশগুৰি চাৰিআলিত আছে, নতুন বান থিয়েটাৰখন। উপায় নাই আৰু এনেকৈ ঘূৰি ঘূৰি যাবলগীয়া হৈ আছে। এতিয়া এইফালেও যাব, এইফালে ৰিজাৰ্ভ যাব পাৰি, ৰিজাৰ্ভ তেজপুৰ পুলিচ ৰিজাৰ্ভ। এতিয়া আমি আহি লাচিত চক পাম আৰু লাচিত চক ফালে গৈ আছোঁ। এইখিনি জেগাকে কয় লাচিত চক, চাব পাৰে। এফালেও যাব পাৰি তেজপুৰ কলেজ। এতিয়া আমি এইফালেই যাম। এইটো কিবা খুলিছে, বেলেগ ফালিছে দেখোন, বেলেগ ফালিছে কিন্তু দেই। এতিয়া আমি আহি পাই গৈছোঁ এক্স পুলিচ লাইন। চাব পাৰে ইয়াতো দুৰ্গা পূজা হৈ আছে। এতিয়া আমি এইফালেদি ন এণ্ট্ৰি লগোৱা আছে, কিন্তু একো নাই বাৰু, লাহেকৈ নমাই দিম ইয়াৰ পৰা। 2000 টকাৰ ফাইন। চ' এইটো ডাউন হয়, এইটো সেই ওপৰত আমাৰ ঘৰ আছে, সেই ওপৰত আপটো উঠি। এইটো আপৰ কথাই কৈছোঁ। এই আপটো উঠি লেফ্ট হেণ্ড ছাইড গ'লেই আমাৰ ঘৰ পাই যাম। আপোনালোকে চাব পাৰে। এতিয়া আমি ঘৰ আহি পাই গ'লোঁ। গেটখন খুলি দে। স্কুটিখন সোমোৱাই লওঁ প্ৰথম। দে বাই বাই।
Okay, Nikki, bye bye. So finally এটা ঘৰ আহি পাই গ'লো বহুত ভাগৰ লাগি আছিল আৰু বৰষুণো দিব ধৰিছে সেইকাৰণে সোনকালে ঘৰত আহি গ'লো চ' এতিয়া ফ্ৰেছ হৈ লৈ ধুনীয়াকৈ মেটচ চাওঁ আৰু আপোনালোকে গম পায় গুৱাহাটীত ইণ্ডিয়া চাউথ আফ্ৰিকাৰ মেটচ হৈ আছে চ' ধুনীয়াকৈ মেটচটো এনজয় কৰোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল দেন ভিডিঅ'টোত লাইক এটা মাৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে টাটা বাই বাই चाहत की जो इतने हाई स्कोरिंग गेम्स में भी 4 ओवर में मात्र 24 रन दिए उन्होंने और नई गेंद से बहुत ही ज्यादा परेशानियां पेश की बल्लेबाजों के लिए। भारत ने 16 रन से इस मुकाबले को जीत मास्टर का T20I श्रृंखला में जीत अर्जित की है। तिरुवनंतपुरम गुवाहाटी अब इंदौर जाएंगे तो वो डेड रबर रहेगा और अच्छी खबर ये भी है कि